everyone, দিশাপিনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি লৈ আহিছিলো আপোনালোকৰ মাজলৈ কেঁচা কলেৰে বনোৱা এবিধ নতুন আচাৰ। আশা কৰো সকলোৱে চাই ভাল পাব আৰু ভিডিঅ'টি শেষলৈকে চাব। তেনেহলে আহক ভিডিঅ'টি আমি আৰম্ভ কৰো। এয়া হৈছে কেঁচা কলেৰে বনোৱা এবিধ আচাৰ আৰু হয়তো আপোনালোকে ভাবিব পাৰে যে কেঁচা কলেৰেও আচাৰ বনাব পাৰি নেকি। হয়, বনাব পাৰি আৰু বহুতেই ভাল লাগে এবিধ আচাৰ খাই। আপোনালোকে বনাই চাব, মই কেনেদৰে বনাও আপোনালোকক দেখাই যাম, তাৰ বাবে ভিডিঅ'টি শেষলৈকে চাব। তেনেহলে আহক আমি এইটো বনাবলৈ আৰম্ভ কৰোঁ আৰু এইটো বনাবলৈ আমাক কি কি উপকৰণ লাগে তাকে আপোনালোকক দেখাই যাম। এয়া মই লৈছো 4টা সৰু সৰু সাইজৰ কেঁচা কল, এনেদৰে কাটি লৈছো। আপোনালোকে যিকোনো শেপতে কাটি ল'ব পাৰিব, মোৰ এনেকুৱাকৈ ভাল লাগিল, মই এনেকৈ কাটি ললো। আৰু এতিয়া এইখিনি বইল কৰিব দিম। ইয়াত পানী দিলো আৰু এচামুচ লগত নিমখো দি দিলো। আৰু এতিয়া এইখিনি বেছি টাইম বইল কৰিব নালাগে, অকমান বইল কৰিলে হৈ যায়। আমাৰ হৈ গ'ল যিহেতু এতিয়া নমাই ৰাখিম এইখিনি। আৰু এখন প্লেটত ৰাখি থলো আৰু ইয়াৰ লগত দিলো কেইফটামান নহৰু আৰু দিলো কেঁচা জলকীয়া। নহৰু আচাৰ এনেও ভাল লাগে, তাৰ বাবে মই নহৰু এড কৰি দিলো। এতিয়া এইখিনি ৰ'দত শুকাই ললো 20 মিনিট মান সময়ৰ বাবে। আৰু এতিয়া আমি ৰ'দৰ পৰা লৈ আহিলো আৰু এইখিনি বনাবৰ বাবে উপকৰণ হিচাপে ললো পাঁচফোৰণ আৰু মিঠা চব যিটো আমাৰ সেইটো। এতিয়া এইখিনি লগ কৰি একেলগে এটা কেৰাহীত অকমান টাইম ভাজি ল'ম। আৰু পাঁচফোৰণত যিহেতু আমাৰ গোটেইখিনি থাকে, মিঠি কলা জিৰা গোটেইখিনি থাকে যিহেতু, সেইখিনি আমি একেলগে পাঁচফোৰণে লৈ ললো আৰু মিঠা চব দিলে আচাৰটো খাবলৈ সোৱাদ হয় বাবে মিঠা চব ললো। এতিয়া গোটেইখিনি একেলগে ভাজি লৈ মিক্সিত দি দিলো। এয়া হৈ গ'ল গুড়িখিনি আৰু এতিয়া আমি আচাৰটো বনাবলৈ ৰেডি কৰিলো। তাৰ বাবে কেৰাহী গৰম হোৱা তেল কণ দি দিলো আৰু তেলটো ভালদৰে গৰম হ'ব লাগিব। এতিয়া ভালকৈ এইখিনি গৰম কৰি ললো আৰু গেছটো অফ কৰি দিলো। এতিয়া অকমান ঠাণ্ডা হোৱাৰ পিছত আমি ইয়াত দি দিলো কলখিনি, যিখিনি আমি শুকাই আনিছিলো সেইখিনি দি দিলো। তাৰপিছত দি দিম মছলাখিনি, যিটো আমি মিঠা চপ আৰু পাঁচফোৰণ খুন্দি লৈছিলোঁ সেইখিনি আমি দি দিলোঁ। আৰু দিলোঁ জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ, হালধি গুড়ি অকণমান, নিমখ সোৱাদ অনুযায়ী। এতিয়া এইখিনি দি আমি মিক্স কৰি দিলোঁ। আৰু দিলোঁ চেনি আধা চামুচ। চেনিটো দিলে আমাৰ সোৱাদটো ভাল হয়, তাৰ বাবে চেনিটো দিবই লাগে। আৰু দিলোঁ ভিনেগাৰ 2 চামুচ, আপুনি নেমু টেঙাও ইউজ কৰিব পাৰে, মই ভিনেগাৰ দি দিলোঁ। এতিয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। কেঁচা কলেৰে বনোৱা এই আচাৰবিধ সঁচাকৈ বহুতেই ভাল লাগে। আপোনালোকে নিশ্চয় এবাৰ বনাই চাব আৰু মোৰ লগত শ্বেয়াৰ কৰিব। হেল্ল' এভৰিৱান, কেঁচা কলেৰে বনোৱা বাৰু এই আচাৰবিধ আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটিত যদি আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যাব। আৰু মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিলোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ আশা থাকিল। তেন্তে বাই বাই।